মইৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি মেহবুব মুক্তাৰে লাভ কৰিছে ৰাইজৰ দলৰ পৰা ধিং সমষ্টিত টিকট লাভ কৰিছে। আমি দেখুৱাই আছোঁ মইৰাবাৰী প্ৰেছ ক্লাব। এই মইৰাবাৰী প্ৰেছ ক্লাবৰ আমি যি গৃহ, এই গৃহ দেখুৱাই আছোঁ। ইতিমধ্যে সাংবাদিকসকল ইয়াত ৰৈ আছে আৰু এই প্ৰেছ ক্লাবৰে সভাপতি আছিলে মেহবুব মুক্তাৰ। দীৰ্ঘদিন ধৰি তেওঁ বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত, বৈদ্যুতিন মাধ্যম আৰু প্ৰিণ্ট মিডিয়াতো তেওঁ দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ কাম কৰিছিলে। কিন্তু সাংবাদিকতাৰ কাম কৰাৰ পাছতেই এইবাৰ ৰাইজৰ দলৰ পৰা তেওঁ টিকট বিচাৰিছিলে আৰু অৱশেষত মেহবুব মুক্তাৰক আজি ৰাইজৰ দলৰ যিখন প্ৰথম প্ৰাৰ্থিত্বৰ যিখন তালিকা, সেই তালিকা অনুসৰি মেহবুব মুক্তাৰক প্ৰদান কৰা হৈছে ধিং সমষ্টিৰ টিকট। ৰাইজৰ দলৰ পৰা টিকট প্ৰদান কৰা হৈছে আৰু এই খবৰ বিয়পি পৰা মাত্ৰকে ধিং সমষ্টিৰ অন্তৰ্গত মইৰাবাৰী প্ৰেছ ক্লাবৰ সন্মুখত দেখা গৈছে মানুহৰ ভিৰ। এয়া আমি দৃশ্য দেখিছোঁ মইৰাবাৰী প্ৰেছ ক্লাবৰ সন্মুখৰ যি দৃশ্য, সেয়া দৃশ্য দেখুৱাইছোঁ। এনেদৰে সকলো ইয়াত আহি ভিৰ কৰিছেহি। এয়া হৈছে বৰ্তমানৰ সময়ৰ দৃশ্য। ইতিমধ্যে বিভিন্ন লোকে আহি ইয়াত ভিৰ কৰিছেহি আৰু মেহবুব মুক্তাৰক তেওঁলোকে আদৰণি জনাবৰ বাবে এনেদৰে সকলোৱে হিলদোল ভাঙি আগবাঢ়ি আহিছে। আৰু কিয়নো মেহবুব মুক্তাৰে যথেষ্ট দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ সৈতে কাম কৰি আছিলে আৰু সংবাদ মাধ্যমত তেওঁ সেৱা আগবঢ়াই আছিলে আৰু অৱশেষত তেওঁ ৰাইজৰ দলৰ পৰা টিকট লাভ কৰিছে। আৰু সাংবাদিক হোৱাৰ সূত্ৰে তেওঁ বিভিন্ন লোকৰ লগত সম্পৰ্ক আছিল। গতিকে কোনো দল বল নিৰ্বিশেষে সকলো আহিছে হিলদোল ভাঙি, এনেদৰে আহিছে মইৰাবাৰী প্ৰেছ ক্লাবৰ অভিমুখে আহি আছে। আমি দেখুৱাই আছোঁ ৰাস্তাৰ দৃশ্য আৰু খন্তেক সময়ৰ পাছতে মেহবুব মুক্তাৰ আহি মইৰাবাৰী প্ৰেছ ক্লাব পাবহি আৰু মইৰাবাৰী প্ৰেছ ক্লাবত তেওঁলোকক আদৰণি জনোৱা হ'ব। এয়া আমি দেখুৱাই আছোঁ মইৰাবাৰী প্ৰেছ ক্লাবৰ যি সন্মুখভাগৰ দৃশ্য দেখুৱাই আছোঁ আৰু খন্তেক সময়ৰ পাছতে মেহবুব মুক্তাৰ আহি উপস্থিত হ'বহি মইৰাবাৰী প্ৰেছ ক্লাবত। 12 বছৰতকৈ অধিক কাল তেখেতে এই মইৰাবাৰী প্ৰেছ ক্লাবত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ আজি হয়তো সভাপতি পদৰ পৰা অব্যাহতি ল'ব আৰু অব্যাহতি লৈ কাইলৈৰ পৰা তেওঁ নিৰ্বাচনী প্ৰচাৰত নামিব। আৰু এয়া দেখুৱাই আছোঁ আমি মইৰাবাৰী প্ৰেছ ক্লাবৰ যি বাৰাণ্ডাৰ দৃশ্য দেখুৱাই আছোঁ আৰু ইতিমধ্যে আহি বিভিন্ন ধৰণৰ সাংবাদিকসকল, সতীৰ্থ সাংবাদিকসকল আহি উপস্থিত হৈছেহি। সাংবাদিকসকলেও তেখেতক যিহেতু এজন সতীৰ্থ সাংবাদিক, গতিকে তেওঁক অভিনন্দন জনাব আৰু সেইবাবেই আহি বৰ্তমান সময়ত মইৰাবাৰী প্ৰেছ ক্লাবত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে মইৰাবাৰী প্ৰেছ ক্লাবৰ সন্মুখত। আমি গম পাইছোঁ আমাৰ মইৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি মেহবুব মুক্তাৰক ৰাইজৰ দলৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। তাৰপিছত আমি প্ৰেছ ক্লাবৰ সকলো সদস্য মিলাই আমাৰ প্ৰেছ ক্লাবৰ যিজন সভাপতি আছিল মেহবুব মুক্তাৰ, তেখেতক আমি আজি আদৰণি জনাবৰ কাৰণে অপেক্ষাত আছোঁ। আমি এতিয়া সকলো প্ৰস্তুত হৈ আছোঁ যে মেহবুব মুক্তা যেতিয়া আহিব আমি প্ৰেছ ক্লাবত দৰ্শন কৰা তেখেতক আদৰণি জনাম।